আৰক্ষীৰ আশ্চৰ্যকৰ কাণ্ড কৃষক নেতা অখিল গগৈৰ চিত্ৰ দেৱালত অংকনৰ অপৰাধত দুজনক আটক গুৱাহাটীৰ লালমাটিত অখিলৰ চিত্ৰ অংকন কৰিছিল এজন চিত্ৰশিল্পীয়ে এই আজব কাণ্ড সংঘটিত কৰিছে বশিষ্ঠ আৰক্ষীয়ে দেৱালত চিত্ৰ অংকন কৰা চিত্ৰশিল্পীৰ লগতে আটক কৰে প্ৰাঞ্জল কলিতা নামৰ যুৱক এজনক প্ৰাঞ্জল কলিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পুনৰবাৰ জনাইছো অসম আৰক্ষীৰ আশ্চৰ্যকৰ কাণ্ড কৃষক নেতা অখিল গগৈৰ চিত্ৰ দেৱালত অংকনৰ অপৰাধত দুজনক আটক গুৱাহাটীৰ লালমাটিত অখিলৰ চিত্ৰ অংকন কৰিছিল এজন চিত্ৰশিল্পীয়ে এই আজব কাণ্ড সংঘটিত কৰিছে বশিষ্ঠ আৰক্ষীয়ে দেৱালত চিত্ৰ অংকন কৰা চিত্ৰশিল্পীৰ লগতে আটক কৰিছে প্ৰাঞ্জল কলিতা নামৰ যুৱক এজনক প্ৰাঞ্জল কলিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা